Hello friends, মই লভিতা আৰু লভিছ ক্ৰিয়েচনলে আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি হেতু দিৱালী আহি আছে, হয়তো সকলোৱে ভাবি আছে যে কিদৰে নিজৰ ঘৰখন সজাব, কেনেদৰে দিৱালী উদযাপন কৰিব। মই ব্যতিক্ৰম নহয়, মই ভাবিছো আৰু কিদৰে মই সাজু হৈছো, কেনেদৰে মই চাকি বন্তি জ্বলাম বুলি ভাবিছো, হে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। লগতে আৰু এটা কথা, আজিৰ পৰা মোৰ আহিব লগা প্ৰত্যেকটো ব্লগত একেবাৰে শেষলে মই পাঁচটাকে জিকে আপোনালোকৰ লগত আলোচনা কৰিম বুলি ভাবিছো। আশা কৰো আপোনালোকে ভাল পাব। কমেন্ট কৰিব কেনেকুৱা হয় আৰু ভিডিওটি যদি ভাল লাগে নিশ্চয় লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব। তেতিয়া হলে বলক ভিডিওটি আৰম্ভ কৰো। এয়া হৈছে মোৰ চাকি গিটাৰ ফাইনেল লুক। আৰু এই গিটাৰ মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। এনেদৰে কেণ্ডেল আছে ভিতৰত। এয়া মই দিৱালীৰ দিনা জ্বলাম। এয়া দুটা, যদি আপোনালোকে বিচাৰে লিংকটো মই দি দিম বাৰু পাছত। এয়া ফ্ৰেন্ডছ, এয়া আছিল মোৰ দিৱালী প্ৰিপাৰেশ্যন। এতিয়া আজিৰ 5টা জিকে কি আছে চাই লওঁ বলক। আজিৰ প্ৰথম প্ৰশ্নটি হৈছে ৰাজীৱ গান্ধী নেশ্যনেল পাৰ্ক renamed as and the answer is Orang National Park. Question number 2, Assam Gov decided to set up tea park at which place in Assam and the answer is Chegao, Kamrup. Question number 3, which sport person of Assam recently appointed as excise inspector by government of Assam and the answer is Jamuna Boro. Question number 4, the highest sport honor of India, Rajiv Gandhi Khel Ratna Award, was renamed as and the answer is Major Dhyan Chand Khel Ratna Award. আৰু আজি একেবাৰে শেষৰ প্ৰশ্নটি হৈছে which politician is also known as Iron Man of Assam and the answer is Bishnuram Medhi.